হেল্ল' মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চলো 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 আজি হৈছে 10 জানুৱাৰী। আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এটা এডুকেশ্যন টুৰ যাবলৈ ওলাইছোঁ আমি। উকিয়াম নামৰ ঠাইত নতুন প্লেচ, নাম শুনা নাই বাৰু, প্ৰথম আজি ফাৰ্ষ্ট শুনিছোঁ নামটো বাৰু। তাৰ বাবে এতিয়া সাজু ৰেডি হৈ আছোঁ। এতিয়া বৰ্তমান 5টামান বাজিছে, ৰাতি আন্ধাৰ হৈ আছে, ঠাণ্ডা দিন কাৰণে আন্ধাৰ। যেন তেন গা পা ধুই পেলাই ওলালোঁ আৰু। এতিয়া আকৌ কেছ হৈছে মেইন ৰোডলৈ যাবলৈ, আকৌ অকণমান দূৰ যাব লাগে আমাৰ ঘৰৰ পৰা মেইন ৰোড যাবলৈ। চ' মোৰ লগৰ এজনীয়ে বোলে অ'টো ঠিক কৰিছে, তাইৰ কাৰণে ৰখি আছোঁ। অ'টো ঘৰলৈ আহি যাব বোলে, কাৰণ আমাৰ গাঁৱত আকৌ বাঘ ওলাইছে, বাঘৰ ভয়। খানা খাব যাওঁতে আকৌ আমাকে খাই দিনি গাঁৱতে। খানা খাব যাম, আকৌ বোলে আগত বোলে বাঘটো ওলাই গ'ল বোলে। তেতিয়া সেইকাৰণে ৰখি আছোঁ আৰু ইয়াতে। এতিয়া তাই আহিব, এতিয়া তাই ৰেডি হৈ আছে। আপোনালোকক দেখাব চেষ্টা কৰিম যিখিনি পাৰোঁ। দিয়ক, লগত থাকিব। আপোনালোকে দেখিব পাৰে 5:30 বাজিছে যদি আন্ধাৰেই হৈ আছে, এতিয়ালৈকে অহাই নাই লগৰজনী। তাই আহিম বুলি ক'লে 5টা বজাত, গাড়ী 6টা বজাত যোৱা কথা আছে, এতিয়ালৈকে অহাই নাই। ৰখি আছোঁ আৰু, উপায় নাই আৰু। तेरे पास कोई और रास्ता है? তো ফাইনেলি অটো আহি গ'ল 6:30 বজাত। এতিয়া আমি গৈ আছোঁ চিৰাজুলিলৈ। এই ডুমডুমা পাইছোঁ আৰু। A few moments later. তো এতিয়া আমি আহি পাই গ'লোঁ চিৰাজুলি। তাৰপিছত এতিয়া আহি পেলাই আমি ৰখি আছোঁ, ইয়াতে গাড়ী অহা নাই চিৰাজুলিত, সেইকাৰণে ৰখি আছোঁ আৰু। উপায় নাই, চববিলাক লগৰ ইয়াতে চিৰাজুলিতে ৰখি আছোঁ আৰু। আহিব গাড়ী কেতিয়াবা আহে, ৰখি আছোঁ। যোৱা কথা আছিলে 6টা, এতিয়া বাজিলে কিমানটা বাজিলে? এতিয়া বাজিলে 7টা বাজিবই আৰু। এয়া খানা বুলি ক'লে এয়াই আৰু, দেৰি হ'বই আৰু। 1 hour later. তো এঘণ্টাৰ পাছত ফাইনেলি 7টা বজাত আমাৰ গাড়ী আহি গ'ল। এতিয়া আমি গৈ আছোঁ। বেয়া ফূৰ্তি বুলি নহয়, এতিয়া গাড়ীত উঠোঁ আৰু আপোনালোকক দেখাম। ব'ল 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 ব'ল। 2,000 years later. আমি পাই গ'লোঁ উকিয়াম। আপোনালোকে চাব পাৰে আমি উকিয়াম পাই গ'লোহি আহি পেলাই। কিমান ঘণ্টামান লাগিলে? 6 ঘণ্টামান লাগিলে নেকি ন আমাৰ? 7.5 ঘণ্টা লাগিলে। ফাইনেলি আমি পাই গ'লোঁ আমাৰ প্লেচ। চাব পাৰে উকিয়াম, খানা চলি আছে ইয়াতে পূৰা। আপোনালোকক দেখাই থাকিম বাৰু, এতিয়া আপোনালোকে চাই থাকিব, মোৰ লগত থাকিব। পূৰা পাৰ্টি চলি আছে ইয়াত, দেখিব পাৰে ইয়াতে পূৰা পাৰ্টি চলি আছে আজি। চাব পাৰে আপোনালোকে সকলো ফালে। এয়া আমাৰ মেমহঁত ফটো উঠাত ব্যস্ত পূৰা। এতিয়া আমি নাৱত উঠি আছোঁ, দেখিব পাৰিছে আপোনালোকে। এয়া 50 টকাকৈ লৈছে, আমাক বোলে ৱাটাৰফললৈকে দেখাবগৈ। আপোনালোকক দেখাই থাকিম লগতে, আপোনালোকক চাই থাকিব। এয়া লগৰবিলাক, ঐ হাই কৈ দে, হাই কৈ দে। হেল্ল' ঐ Later. আমাৰ ৱাটাৰফল চাব গৈ আছোঁ এতিয়া, আপোনালোককো দেখাই আছোঁ বলক। পাহাৰীয়া জেগা বহুত, তো উঠিব অলপ কষ্ট হৈছে, কিন্তু কষ্ট কৰিলে ফল পায় বুলি কয় যে, ঠিক তেনেদৰে গৈ আছোঁ। নিজৰাৰ এটা সৰু ভাগ আপোনালোকে দেখিব পাৰিছে, এইবোৰ গোটেই শিল। আৰু আগত আছে বুলি নেকি কৈ আছে চবেই, আৰু আগত আছে বুলি। আৰু কিমান দূৰ চাওঁ, গৈ থাকোঁ, পোৱাগৈ নাই এতিয়ালৈকে বাৰু। 1 hour later. এতিয়া আমি পাহাৰত উঠি আছোঁ। বহুত দূৰ হৈ গ'ল, মানে বহুত 2-3 কিলোমিটাৰমান আহিলোঁৱে আমি উঠি। এতিয়ালৈকে আমি ঝৰ্ণা দেখাই নাই। ঠগাই আছে নেকি আমাক মানুহবিলাকে। আৰু ইয়াত বহুত পিছল হৈ আছে, এতিয়া আহিলে ভালকৈ আহিব লাগিব আপোনালোকে, বহুত পিছল। 3 hours later. তো ফাইনেলি আমি ৱাটাৰফল আহি পালোঁ বোলে এতিয়া বহুত টাইমৰ পাছত।
moments later. ইয়াতে আহিলে আপোনালোকে এনাৰ্জি ড্ৰিংক লৈ আহিব ৰেড বুল চেডবুল কিবা পায় যদি কাৰণ ইয়াতে উঠোঁতে আপোনালোকৰ বেণ্ড বাজি যাব গৰম দিনততো আৰু নাহিব ঠাণ্ডা দিনতে আমাৰ বেণ্ড বাজি গৈছে আৰু গৰম দিনতো আৰু বেণ্ড বাজি যাব আপোনালোকৰ চাগৈ সেইকাৰণে কালি পৰাপক্ষত আপোনালোকে কিবা এনাৰ্জি ড্ৰিংক পাই যদি লৈ আহিব বেষ্ট হ'ব हम मालूम है तेरे बाप को मत सिखा चल এয়া আমি গৈ আছোঁ আপোনালোকে চাব পাৰে সূৰ্য ডুবি আছে ধুনীয়া ইমান ধুনীয়া চাব পাৰে এয়া তেতিয়া খোৱা নহ'লে এতিয়া আকৌ খাবলৈ আহিছোঁ মানে তেতিয়া খাইছিলোঁ বাৰু আকৌ এতিয়া খাব আহিছোঁ অলপ অলপ উপায় নাই আৰু অঁ ভাই তাতে ৰাখিছে অঁ এয়া বলক অলপ পেট পূজা কৰি লওঁ তাৰপিছত যাই থাকিম আৰু ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ চাম বুলি কৈছে কিবা কৰে Later.